হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ মই পালেং শাকৰ লগত মাছ বনাম। গতিকে ভাবিলোঁ মইনো কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁচোন, সেইকাৰণে ভিডিঅ'টো কৰি ৰাখিলোঁ। যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া তেলখিনি গৰম হৈছে আৰু ইয়াতে মই দিম এটা পিঁয়াজ, দুফুটামান নহৰু আৰু আদা এটুকুৰা খুন্দি লৈছোঁ। তাতে মই 2টা জলকীয়া ফালি দিম। আৰু এতিয়া মোৰ এই পিঁয়াজখিনি ৰঙা হৈছে। এতিয়া মই ইয়াতে মোৰ জোলখিনিৰ পৰিমাণ অনুযায়ী হালধি দিম। তাৰপিছত হালধিখিনি পিঁয়াজৰ লগত মিহলাই লৈ পালেং শাকখিনি অলপ সিজাই ল'ম। আৰু মই এতিয়া ইয়াতে পৰিমাণ অনুযায়ী নিমখখিনিও দি দিম, কাৰণ পালেং শাকখিনিৰ লগত তেতিয়া নিমখটো ভালদৰে মিহলি হৈ যাব। শাকখিনিত পানীখিনি দিলোঁ, দি পিনি ইয়াতে মই মাছ কেইপিচ দি একদম ভালদৰে উতলিবলৈ দিম। তাৰপিছত মোৰ পালেং শাকৰ ৰেচিপিটো হৈ যাব। ৰেচিপিটো হৈ গ'ল, দেখিছেনে বাৰু কিমান ধুনীয়া লাগিছে দেখাত, খাই চাগে বহুত ভাল লাগিব। আকৌ এবাৰ কৈছোঁ, আপোনালোকে বা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই।